হেল্ল' ফ্ৰেণ্ড নমস্কাৰ। যিহেতু আপোনালোকে জানে আগন্তুক অসম চৰকাৰৰ 22,000 নিযুক্তি আহি আছে, চ' তাৰ প্ৰতি লক্ষ্য ৰাখি মই আজি বহুত ইম্পৰ্টেণ্ট এছাম হিষ্ট্ৰী কেইটামান কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ সুবিধা হ'ব। যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেয়া পালে কমেণ্টত জনাব। আমি প্ৰথম কুৱেশ্যনটো লৈছোঁ। নৰকাসুৰ ফাউণ্ডেড হুইচ ডাইনেষ্টি, মানে নৰকাসুৰে কোনটো ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে। ইয়াতে অপশ্যন আছে ভৌম ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি আৰু পালা ডাইনেষ্টি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ ভৌম ডাইনেষ্টি। নেক্সট কুৱেশ্যনটো হৈছে ভানুমতী দ্য ডটাৰ অফ ভগদত্ত ৱাজ মেৰিড টু, মানে ভগদত্তৰ জীয়েক ভানুমতী কাৰ লগত বিয়া হৈছিলে। ইয়াতে অপশ্যন আছে দুঃশাসন, দুৰ্যোধন, কৰ্ণ আৰু অৰ্জুন। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব দুৰ্যোধন। নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ হিন্দুইজম ৱাজ দ্য এষ্টাব্লিছ ইন প্ৰাগজ্যোতিষপুৰ বাই দ্য কিং। অপশ্যন আছে বানাসুৰ, ভগদত্ত, শ্ৰীকৃষ্ণ আৰু নৰকাসুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নৰকাসুৰ। নেক্সট কুৱেশ্যনটো আমি লৈছোঁ হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰৰ পুৰণি ৰজা কোন আছিলে, একদম প্ৰথম ৰজা আৰু এইটো কুৱেশ্যন আহি থাকে, বাৰে বাৰে আহি থাকে, এডিআৰটো আহিছিলে। অপশ্যন দিয়া আছে বানাসুৰ, নৰকাসুৰ, মহিৰাংগ দানৱ আৰু ভাস্কৰ বৰ্মন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মহিৰাংগ দানৱ। বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন ঘটকাসুৰ ৱাজ কিল্ড বাই, মানে ঘটকাসুৰক কোনে মাৰিছিলে। ঘটকাসুৰক মাৰিছিলে নৰকাসুৰে। নৰকাসুৰে মাৰি পিনে ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰি তেওঁ ৰজা হৈছিলে। নেক্সট কুৱেশ্যন একৰ্ডিং টু এপিক মহাভাৰত হু ৰুল দ্য প্ৰাগজ্যোতিষপুৰ কিংডম ডিউৰিং দ্য কুৰুক্ষেত্ৰ ৱাৰ, মানে কুৰুক্ষেত্ৰ ৱাৰৰ টাইমত হয় কামৰূপত কোনে মানে ৰাজত্ব কোন ৰজা আছিলে। ইয়াতে অপশ্যন আছে ভগদত্ত, নৰকাসুৰ, ভূতি বৰ্মন আৰু ভাস্কৰ বৰ্মন। ইয়াৰে এনচাৰ হ'ব ভগদত্ত। নেক্সট কুৱেশ্যন হৈছে আপোনাৰ দ্য হিষ্ট্ৰী অফ আছাম কেন বি ডিভাইডেড ইনটু দ্য চেৰাছ। এইটো চবেই জানে যে 4 এৰাছ হয়। ইয়াতে কাৰেক্ট এনচাৰ হ'ব 4। নেক্সট আমি লৈছোঁ ইন এনচিয়েণ্ট টাইম এছাম ৱাজ ন'ন বাই দ্য নেম অফ, জানেই চাগে আপোনালোকে তথাপিতো আৰু প্ৰাগজ্যোতিষপুৰ। চৰাইদেউ হৈছিলে আহোমৰ প্ৰথম ৰাজধানী। নেক্সট কুৱেশ্যন আমি লৈছোঁ হোৱাট ৱাজ দ্য এনচিয়েণ্ট নাম অফ এছাম মেনশ্যন ইন ৰামায়ণ এণ্ড মহাভাৰত। ইয়াৰো এনচাৰটো এইটো আপোনাৰ প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন হৈছে হুইচ কামৰূপা কিং টুক পাৰ্ট ইন দ্য বেটল অফ কুৰুক্ষেত্ৰ। কোনজন কামৰূপৰ ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত গৈছিলে, মানে ইয়াতে অপশ্যন আছে হজৰত্ত, ভাস্কৰ বৰ্মন, মানে নৰকাসুৰ আৰু ভগদত্ত। ইয়াৰে এনচাৰটো হ'ব আপোনাৰ ভগদত্ত। নেক্সট কুৱেশ্যন হৈছে ৰুক্মিণী ৱাজ দ্য প্ৰিন্সেছ অফ, ৰুক্মিণী কাৰ জীয়েক আছিলে। ইয়াতে আপোনাৰ তেতিয়া 3জন ৰজাই ৰাজত্ব কৰি আছিলে, নৰকাসুৰ, ইফালে বানাসুৰ তেজপুৰৰ ফালে আৰু সিফালে এজন আছিলে। ইয়াৰে এনচাৰটো হ'ব আপোনাৰ কুণ্ডিল নগৰ, চদিয়া। নেক্সট কুৱেশ্যন আমি লৈছোঁ হু কিল্ড মুৰা দ্য জেনেৰেল অফ নৰকাসুৰ, মানে নৰকাসুৰৰ যিজন সেনাপতি হৈছিলে তেওঁক কোনে মাৰিছিলে। তেওঁৰ নাম আছিলে মুৰা। অপশ্যন আছে বানাসুৰ, ভগদত্ত, শ্ৰীকৃষ্ণ আৰু শিৱ। ইয়াৰে এনচাৰটো হ'ব শ্ৰীকৃষ্ণ। আৰু এটা কথা, শ্ৰীকৃষ্ণই নৰকাসুৰক মাৰিছিলে। নেক্সট এটা কুৱেশ্যন ইন কুৰুক্ষেত্ৰ ৱাৰ ভগদত্ত ৱাজ স্লেইডেড বাই। অপশ্যন আছে ভীমা, অৰ্জুন, শ্ৰীকৃষ্ণ আৰু নকুল। ইয়াৰে এনচাৰটো হ'ব অৰ্জুন। নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য নেম অফ দ্য ইলিফেণ্ট অফ ভগদত্ত। ভগদত্তৰ যিজন আগতেতো হাতী ঘোঁৰাই আছিলে ন, সেই হাতীটোৰ নামটো সুধিছে। ইয়াৰে এনচাৰটো হ'ব সুপ্ৰাটিকা। নেক্সট কুৱেশ্যন একৰ্ডিং টু প্ৰি হিষ্ট্ৰী চ'ৰ্চ দ্য মাদাৰ অফ নৰকাসুৰ ৱাজ। ইয়াৰে উত্তৰ হ'ব ধৰিত্ৰী, অসমীয়াত ভূদেৱী। নেক্সট কুৱেশ্যন দ্য দীঘলী পুখুৰী ইজ গুৱাহাটী ইজ এছ'চিয়েটেড বাই। অপশ্যন আছে ভাস্কৰ বৰ্মন, ভগদত্ত, নৰকাসুৰ আৰু হৰ্ষবৰ্ধন। ইয়াৰে উত্তৰটো হ'ব ভগদত্ত। ভগদত্তই তেওঁৰ জীয়েক ভানুমতীৰ বিয়াৰ এইটো কি বুলি কয় জোৰোণৰ টাইমত মানে পানী তোলাৰ কাৰণে সেইটো পুখুৰীটো খান্দিছিলে। নেক্সট কুৱেশ্যন ইন দ্য বেটল অফ কুৰুক্ষেত্ৰ ভগদত্ত ফাউট অন দ্য ছাইড অফ, মানে কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কোনটো ছাইডৰ হৈ কাজিয়া কৰিছিলে। ইয়াৰ এনচাৰ হ'ব
কৌৰৱ। নেক্সট কুৱেশ্যন, নৰকাসুৰ ৱাজ কিল্ড বাই, অলপ আগতে ক'লোৱে নৰকাসুৰক আৰু তেওঁৰ সেনাপতিক শ্ৰীকৃষ্ণই মাৰিছিলে। চ' ইয়াৰ এনচাৰটো হ'ব শ্ৰীকৃষ্ণ। এইখিনিয়ে আজি। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু অলপ ছাপোৰ্ট কৰিব। ধন্যবাদ।